নমস্কাৰ আপোনালোক সকলোকে ডিজিটেল লাৰ্ণিং আসামলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ কম্পিটিটিভ এক্সামত আহি থকা কেইবাটাও বোলছবি জগতৰ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্টখিনি উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোৱা সংখ্যা আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিল অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আডাম স্মিথ। কেইবাজন ব্যক্তিয়েও আমালৈ শুদ্ধ উত্তৰ প্ৰেৰণ কৰিছে। তেওঁলোক ক্ৰমে SV চেনেল, বিচিত্ৰ গায়ন, মুকুন্দ বৰা, প্ৰদ্যুৎ শইকীয়া, অমৰজিৎ হাজৰিকা আৰু ধ্ৰুৱজ্যোতি গোস্বামী। তেওঁলোক আটাইটিলৈকে আমাৰ ডিজিটেল লাৰ্ণিং আসামৰ পৰা ধন্যবাদ থাকিল। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰত গৈ অতি সোনকালে পায়। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল জয়মতী, যাৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু ছবিখন মুক্তি দিয়া হৈছিল 1935 চনত। আৰু এই ছবিৰ মূল অভিনয়ত আছিল আইদেউ সন্দিকৈ আৰু ফুনু বৰুৱা। আৰু এই ছবিৰ মূল শ্বুটিং ভেলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে সজাই লোৱা চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল হালধীয়া চৰায়ে বাওধান খায়। এই কথাছবিখনৰ পৰিচালকজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল জাহ্নু বৰুৱা। এই ছবিখন 1987 চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ইয়াৰ কাহিনীভাগ হোমেন বৰগোহাঁইৰ একে নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে। এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পাইছিল। এই ছবিখনৰ মূল অভিনয়ত আছিল ইন্দ্ৰবনীয়া আৰু পূৰ্ণিমা পাঠক শইকীয়া। পৰৱৰ্তী প্ৰশ্নটো হ'ল সাগৰলৈ বহুদূৰ। এই কথাছবিখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল জাহ্নু বৰুৱা। এই ছবিখন মুক্তি দিয়া হৈছিল 1995 চনত, যাৰ পৰিচালক আছিল জাহ্নু বৰুৱা, প্ৰযোজক জাহ্নু বৰুৱা, শৈলধৰ বৰুৱা আৰু গায়ত্ৰী বৰুৱা। আৰু মূল অভিনয়ত আছিল বিষ্ণু খাৰঘৰীয়া, অৰুণ নাথ, কাশ্মীৰী শইকীয়া বৰুৱা আৰু সুশান্ত বৰুৱা। আৰু এই ছবিখনৰ সংগীত পৰিচালনা কৰিছিল সত্য বৰুৱাই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। এতিয়া পৰৱৰ্তী প্ৰশ্নটো হ'ল এৰাবাটৰ সুৰ কথাছবিখনৰ পৰিচালকজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ভূপেন হাজৰিকা। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই এৰাবাটৰ সুৰেই আছিল ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া বোলছবি। এৰাবাটৰ সুৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন ব্লেক এণ্ড হোৱাইট অসমীয়া বোলছবি। 30 নৱেম্বৰ 1956 চনত এই ছবিখনে মুক্তি লাভ কৰিছিল। এইখন ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম ছবি আছিল। ছবিৰ কাহিনী, সংগীত আৰু গীত ৰচনাৰো হাজৰিকাদেৱৰ নিজৰে আছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল অস্কাৰলৈ মনোনীত হোৱা প্ৰথম অসমীয়া কথাছবিখন কি? ইয়াৰ উত্তৰটো হ'ল ভিলেজ ৰকষ্টাৰ। আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিছে আমাক কমেণ্ট কৰি জনাবচোন। এই ছবিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল ৰীমা দাস আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ভনিতা দাস। এই ছবিখনে 2017 চনত মুক্তি লাভ কৰিছিল আৰু অস্কাৰলৈ মনোনীত হৈ এক অনন্য কৃতিত্বৰ অধিকাৰী হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰটো হ'ল মোগল সম্ৰাট শ্বাহজাহান। 1857 চনলৈকে এই দুৰ্গটো মোগল সাম্ৰাজ্যৰ ৰাজধানী আছিল। বৰ্তমান এইটো এটা জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আৰু ভাৰতীয় প্ৰজাতন্ত্ৰৰ সাৰ্বভৌমত্বৰ এটা শক্তিশালী প্ৰতীক। প্ৰতি বছৰে ভাৰতীয় স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ লাহোৰী গেট সংলগ্ন এটা স্থানত জাতীয় পতাকা উত্তোলন কৰে। আৰু এইখিনিতে জনাই থওঁ যে 2007 চনত এই লালকিল্লাটো ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে নিৰ্বাচিত হয়। আজিও আমি আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। আজিৰ প্ৰশ্নটো হ'ল মণিৰাম দেৱান কথাছবিখন কোনে পৰিচালনা কৰিছিল? আপোনালোকে উত্তৰটো আমাক কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰ দুয়োটা কেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। থেংকছ ফৰ ৱাচিং। বাই বাই।